আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম মণিমালা হাজৰিকা ঢেকিয়াল। ঘৰ মোৰ একচুৱেলি মোৰ মাৰ ঘৰ ইয়াতে যোৰহাট ৰৰৈয়া, আৰু মই নাজিৰাত থাকোঁ কৰ্মসূত্ৰে। ইমান ধুনীয়া ধুনীয়া বস্তু আপুনি নিজে বনাইছে? মোৰ হাজবেণ্ডে বনায়, লগতে মই তেওঁক সহযোগিতা কৰা। আমাৰ দুজনে সহায় সহযোগিতা। হয়। কিহে বনাইছে এইবোৰ? এয়া আপোনাৰ আমি ফ'কাছ কৰোঁ বেছিকেলি আমি ককনাট চেলৰ পৰা, মানে তাৰ ওপৰত ভিত্তি কৰি তাৰমানে বেছি বস্তু আমি ককনাটৰ ওপৰতে কৰোঁ। তাতে আপোনাৰ ক'ৰবাত হয়তো কাঠ বা বেত এইবিলাক ব্যৱহাৰ কৰা হৈছে। আৰু খুব ধুনীয়া লাগিছে। ইয়াত সম্পূৰ্ণ নাৰিকলৰে আছে দেই। এইভাগ নাৰিকলৰ কুৰুকা? হয়, নাৰিকলৰ কুৰুকাটো। ইয়াত বেত ব্যৱহাৰ কৰা হৈছে। এয়া গৰুনুৰ পক্ষীৰ থাপনা? এয়া মাটিৰে বনাইছে? নহয়, এয়া কাঠৰ। হয়। এইটো হৈছে ৱাটাৰ বটল ষ্টেণ্ড কাঠত, আৰু নাৰিকলৰ পাতখিনি তাৰমানে আমি নাৰিকলৰ কুটুৰাৰ পৰা দিছোঁ। তেনেকৈ এইভাগ আসন ভাগ আপোনাৰ ইয়াত তেনেকৈ বহাই থ'ব পাৰে আৰু হেং কৰিব পাৰে। তেনেকৈ আৰু আমাৰ প্ৰডাক্ট বুলি ক'লে এইটো এটা আমি ইউনিক এটা বস্তু পাই গ'লোঁ। এডাল হৈছে কলচী বাঁহ। কলচী বাঁহৰ লাখুটি? কলচী বাঁহ এডাল আমি মানে পাই গ'লোঁ, আৰু তাক মানে সদব্যৱহাৰ কৰোঁ বুলি ভাবি পেলাই কি কৰিলোঁ, আমাৰ বয়োবৃদ্ধ মানে জ্যেষ্ঠসকলৰ কাৰণে সুবিধাৰ্থে লাখুটি হিচাপে আমি বনাই দিলোঁ। আৰু এয়া বিহুত বজোৱা বাদ্যযন্ত্ৰসমূহ একেলগে ইয়াত মানে আমি এয়া সুতুলি, এইভাগ টকা, ঠিক তেনেকৈ আপোনাৰ এই ওপৰত কাকৈ ফণি আৰু তালখন কাণৰ দি পেলাই সেইটো হিচাপে মাস্ক এখনৰ আৰ্হিত বনোৱা হৈছে। তাৰপিছত আপোনাৰ আছে আমাৰ আৰু বেলেগ বেলেগ প্ৰডাক্ট আছে। আপোনাৰ ধৰি লওক সেই আমাৰ ডক্টৰ ভূপেন হাজৰিকা, তেখেতৰ সেইভাগ আমি বনাইছোঁ নাৰিকলৰ কুৰুকা। তাত বেলেগ কোনো নাই, নাৰিকলৰ কুৰুকাৰ লগত কাঠৰ গুড়ি আৰু ফেভিকল আঠাটো মিক্স কৰি পেলাই সেইভাগ বনোৱা হৈছে। এই বস্তুটো এইটো হৈছে আপোনাৰ পাইন গছৰ গুটি। এইটো অষ্টিজ হয়, পাইন গছৰ গুটি হয়। তাত মানে অষ্টিজ হিচাপে আমি বনাইছোঁ। এয়া নাৰিকলৰ কুৰুকাৰে চবদানি। এয়া হৈছে ভগৱানৰ লগাই থ'ব পাৰে। মই এইটো একো নহয়, মই এইটো ফিক্স কৰি থোৱা নাই আচলতে। আপুনি এনেকৈ কৰি পেলাই থ'ব পাৰে, গাড়ীত ডেস্কবৰ্ডতো ৰাখিব পাৰে। তেনেকৈ আৰু এটা আমাৰ বস্তু আছে, ইয়াত চবদানি। এইটো এনেকৈ কৰি ফল্ড কৰি পেলাই এনেকৈ কৰি থ'ব পাৰে। চবদানি আমাৰ 3টা নাৰিকলৰ হয়। সেইভাগ আপোনাৰ মূৰ্তি থ'ব পাৰে, সেইটো ব্যৱহাৰ কৰিব পাৰে। কাপ, এইটো ঝুমৰটো আপোনাৰ, এই ঝুমৰটোত আমি 5টা বাল্ব কানেকশ্যন হৈ আছে। 5টা বাল্বৰ অলৰেডি কানেক্ট হৈ আছে, লাইটটো দিয়া নাই কাৰণে এতিয়া অহা নাই। সেইটো আৰু তেনেকৈ আপোনাৰ আমি ঘৰৰ পৰাই নিওঁ, ঘৰৰ পৰাই যায়, অৰ্ডাৰ লওঁ আমি। আৰু আমাৰ অলৰেডি বাহিৰত, ইণ্ডিয়াৰ বাহিৰতো আমাৰ প্ৰডাক্ট আছে। নিশ্চয়। মোৰ ফোন নম্বৰটো হৈছে 9954790832। আপোনাক সকলোৱে যোগাযোগ কৰিব পাৰিব লাগিলে? নিশ্চয় পাৰিব। তাৰপিছত আপোনাৰ এইটো হৈছে হেতা। আপুনি ইয়াত সকাম নিকামত ব্যৱহাৰ কৰিব পাৰিব। তাৰপৰা এই হেতাৰ আৰ্হিতে অকণমান বেলেগ কৰি দিছোঁ এইটো বস্তু। সেইটো আপোনাৰ ধৰি লওক সকামে নিকামে প্ৰসাদ দিবৰ কাৰণে সেইভাগ বনোৱা হৈছে। সেয়া কাপ, সেইটো আপোনাৰ ব্যৱহাৰ কৰিব পাৰে। নাৰিকলৰ পৰা বনোৱা যেন লগা নাই, কিন্তু খুব ধুনীয়া লাগিছে। হয়, সম্পূৰ্ণ নাৰিকলৰ হয় সেয়া। তাৰপিছত সেইভাগ কৃষ্ণৰ মূৰ্তি হয়, কাঠত কৰা হৈছে। আপোনালোকে দুজনে বনাই নে? হয়, অকল আমি দুজনেই। হয়, মোৰ হাজবেণ্ড নাই, লগত আৰু কোনো নাই। বহুত ধুনীয়া লাগিছে। ধন্যবাদ। ভাল লাগিল। আমি বহুত উৎসাহ পাওঁ এনেকৈ, মানে মানুহে আমাক এনকাৰেজ কৰিলে। ধন্যবাদ। ধন্যবাদ। আকৌ লগ পাম। নিশ্চয় লগ পাম।